ৰাতিপুৱা উঠি দুবৰি বনৰ মাজত থকা কুঁৱলী গছকাটো যেন মোৰ অভ্যাসত পৰিণত হ'ল জানেই। হে মোৰ নিৰোগীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজাৰ যা-যোগাৰ চলি আছে, সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। আজিকালি উৎসৱ পাৰ্বণত প্ৰায় এইটো কামেই মই পাওঁ, যিহেতু ছোৱালী মানুহ সেইটোতো জানেই, বেলেগ কাম নাপালেও এইটো কাম পাওঁৱেই আৰু অন্যফালে চলি আছে পূজা, আৰু সকলোৱে পূজাত বহি আছে, আৰু এফালে চলি আছে ভাতৰ যোগাৰ। আৰু এই দুজন আজি বিশেষ ৰান্ধনি, মোৰ ককা। আৰু এইফালে পূজা শেষ হৈছে, সকলোৱে সেৱা কৰি আছে, লগতে ডাঙৰৰ পৰা সৰুৱে আশীৰ্বাদো লৈছে। লাহেকৈ পূজা শেষ কৰি ভাত দিলে, লগতে মই বান্ধৱীক দেখাব আজি পাহৰিছিলোঁ। আৰু এয়া দৃশ্য হঠাতে আনিব লগা হ'ল কিবা বস্তু, এইটোতো জানেই ন, যিমান কৰিলেও নকৰিলেও কিবা বস্তু ৰৈয়ে যায়। আৰু এনেকৈ ভাত খালোঁ, লগতে ময়ো অকণমান দিলোঁ, আৰু মিচিকে হাঁহিৰে, আৰু এয়াই আছিল আজিৰ দিনটোৰ বিশেষ।